মেহেৰবাৰী আউটপোষ্ট সহযোগ Hey, good morning. মৰ্নিং পালিহি বিহু বনালাই লৈ আহিছা দেখোন এই গামোচাখনেদি বিহুৰ ফ্লেভাৰটো ৰাখিছো মাস্কখনেদি কৰোণাৰ ফ্লেভাৰটো ৰাখিছো হয় দেই সাৱধান নাই ভাই আগৰ কৰোণাটো গুধিৰ আছিল এই মাস্কটো ধৰি জাকৰিলে পৰি যায় এইবাৰতো পাতল উৰি থাকে সেইকাৰণে সাৱধান আৰু মানুহ লগত চেলফি টেলফি উঠাটো বন্ধ কৰ নাই সাৱধান দে মোৰ আজি নিউজটো চাইহে ভাল লাগিছে কিয় যে কৰোণাটো আকৌ আহিল এই পাগল হৈছে না কিয় কৰোণা অহাটো তই ভাল পাইছ নেকি নাই মই ভাল পোৱা নাই মানে আগৰ বছৰ মই মাস্ক এনোৰা কিনিলো চেনিটাইজাৰ 5 লিটাৰ গেলেন এটা কিনি পেলালো কৰোণাও নাইকিয়া হৈ গ'ল মাস্ক ইউজ নোহোৱা হ'ল গেলেন আৰু 2 আঙুল মান হৈ গৈছিল এতিয়া অন্তত আহিল যেতিয়া ইউজ কৰিব পাৰিম ধন্যবাদ এই ডিষ্টেন্স লগে নাহিবি দেই গেপ তই তালুখন কিয় এনেকে উদংকে ৰাখিছ কি হ'ল এইবিলাক কুমলীয়া জেগা যদি ভাইৰাছটো সেইফালে ফুটা কৰি সোমাই যায় এই তালৈ এটি ভাইৰাছ সোমাই যায় নেকি ক'ব নোৱাৰি নহয় কি ৰূপে আহিছে তেখেত পিন্ধি থাক কেপটো পিন্ধি থাক দিগদাৰ তোৰ লগত কৰোণা নেৰাখিবি এই কি মাৰি আছা মিছা মানুহবোৰে ভাল কথা ক'লে বেয়া পায় যিমান সজাগ হ'বলৈ দিলেও ন এই তেৰি মাৰিব লাগে ক'ৰবাত মাৰিছো ক'ৰবাত ক'ত যায় পেটটো ভাল পোৱা নাই অ কমল তাই ক'ত ৰাতিটো শুব পৰা নাই জানো তাই ক'তনো উঠি একদম বিষ তাই ক'ত এতিয়া এনেকে আৰু কিমান অশান্তিত থাকিবি অ কমল যাই ক'লো সেইটো সুধিছো আচনা আনাৰ ওচৰত টেবলেট বিচাৰি যায় মই বুজি পোৱা নাই বুলি ভাবিছে বলক থানালৈ বলক হে কি কৰনো থানালৈ বলকচোন হে বলক এখন বহাই দিবলৈ ঢুকি নাপাও নহয় এই ক এমচিত ফচি গলো চাচোন অকমান ওখ হোৱা হলে মানে কি হলে ওখ হোৱাৰ এক্সাৰচাইজ কৰি আছ কিয় আকৌ ওখ হোৱাৰ এক্সাৰচাইজ কৰিম আমিবোৰ চাপৰ কাৰণেহে আপোনালোক ওখ আমিবোৰ ক'লা কাৰণেহে তহঁতবোৰো বগা হে নাই এই ওখ চাপৰ চুটি দীঘল সেইবোৰলৈ কথা নাই আমাক AK-47টোও লাগিব আমাক পিস্তলটোও লাগিব মূল কথাটো হৈছে গুলি তো আপুনি কি বুজাবলৈ বিচাৰিছে তই হলি 9mm মই 9mm তো বাকি কহ মেচিন গানৰ খবৰ কহ কোন মেচিন গান BSF মই BSF মেচিন গান নহলে তিনিজনী ছোৱালী তই মাক হবি বৰ লাজ নাইকিয়া কথা কৈ দেই আপুনি কি হ'ল মই ফটো আপুনি আৰে কি নকলো হেল্ল' ভাল মোৰ খবৰ ভাল তোমাৰ মোৰ কথাটো কি হ'ল আজি আনিবা অ'কে ঠিক আছে লৈ আনিবা ছাৰ কি অনাৰ কথা ক'লে হুলুং কোন হুলুং হুলুং চিনি নোপোৱা নাপাওঁ কোননো কোনোবা ডাঙৰ ছাৰ নকলে দেখোন কোনবা হুলুং কালিতো এইখিনিতে ফিলেটটো আছিলে আজি কি হ'ল চাইয়ে ফিলেট আছিলেতো নাইকিয়া হৈ গ'লচোন কি কৰি আছ কি ফ্লেট ফিলেটটো কিনি 5.5 বেলেগক বেচিছিল ফিলেটটো ক'লে গ'ল আপুনি গায়ব কৰি দিছে মানে আপুনি ফিলেটটো আছে কতো ঘৰ চুৰ কৰিছো তেতিয়াহ'লে ঘৰটো ক'লে যাব এবাৰ দেখিছো একদম ফটো দিম আকৌ এডাল চোৱা একদম দিব লাগিব তই দেখোন মোক সন্দিছত তোক লাগে কেনেকুৱা গাঁৱলীয়া মহৰ নিচিনা কৰি আছা
পাৰিলেহেঁতেন। এই কথাষাৰ কোৱাৰ কাৰণে বিৰাট ভাল লাগিল দেই। থেংক ইউ দেই। কালি আনিম। বিহু দেখোন গ'লে কাইলৈ কিয় আনিব? আৰে নিজে কৈছা দেখোন বিহু বুলি আন বুলি। বিহু বুলিহে আনিবলৈ কৈছিলো। বিহু গ'ল যেতিয়া অহাবাৰ বিহুত আনিব। বাহ কথাৰ পাকটো কচোন। তৰামাই তই কিন্তু আচৰিত ছোৱালী দেই। ধেমালি কৰিছো। লৈ আহিব বাৰু দিয়ক এদিন। ঠিক আছে আজি আবেলি আনিম দে। আজি নালাগে। কিয়? কোনোবা মানুহ আহিব। কোন মানুহ? তাৰে কৈছে কোনোবা ওপৰৱালা মানুহ আহিব। কোন ওপৰৰ মানুহ? জানো কোনোবা হুলুং নামৰ মানুহ এজন আহিব বোলে। হুলুং? এইটো কাৰ্বি মানুহ হ'ব বুজিছা। আমাৰ বড়ো মানুহ হুলুং টাইটেল লিখা মানুহ নাই। এইটো কাৰ্বি মানুহ হ'ব পাৰে। ইয়াৰহে টাইটেলত অংশাৰ থাকে। যেনেকে ৰংহাং, তেৰাং, ৰংফাৰ, ইংটি বহুত আছে। কেকে জানিব পাৰে ৰ সুধিয়া সুধেই। কথাটো হ'ব পাৰে কিন্তু দেই। জানো কোন আহে চাওঁচোন। ঐ কেকে আজি বোলে থানাত কোনোবা আহিব? মইতো গম পোৱা নাই কোন আহিব। তৰা মায়ে কৈছি ছাৰে বোলে কাকবা মাতছি। কোন আহিব নামটো কচোন। টাইটেলটো বোলে হুলুং। ইয়া পাইছো। ক'ৰবাত শুনিছো নামটো। হুলুং পাইছো। কোন হুলুংনো? মেবি হিউৱেন চাঙৰ কাজিন ব্ৰাদাৰ হ'ব নেকি? কোন হিউৱেন চাং? তই হিউৱেন চাঙক চিনি নাপা? গুগলত মাৰিলে ওলাব দেখোন। ৰহ বাহ গেপ। হিউৱেন চাং হ'ল চীনা পৰিব্ৰাজক। তেখেত ৰজা হৰ্ষবৰ্ধনৰ দিনত ভাৰতলৈ আহিছিল। এইটো দেখোন বহুত যুগৰ কথা। Maybe I think Hulung is smaller cousin brother of Hiuen Sang. হয়তো কেইবা পুৰুষৰ তলৰ চেইনডাল আছে লিংকটো। তেতিয়াহ'লে ভালকে আমি ৱেলকাম কৰিব লাগিব। তাৰ মানে বহুত ডাঙৰ হিষ্টৰিকেল মানুহ হ'ব পাৰে। ছাৰ আহিব বোলে। কোন? হুলুং। ভালকে ৱেলকাম কৰিম কিন্তু। ৱেলকাম কৰিবই লাগিব। আমাৰ জাতীয় সম্পদ ভালকৈতো ৱেলকাম কৰিবই লাগিব। ভেৰি গুড। No tension, I have. মানে ইমান দৈদৈ সহায় বিচাৰিলো আপুনি এপাকো নগ'ল যেন। আৰে প্ৰথমতে কচোন কলৈ যাব লাগে? এইকেইটা হওক গাড়ীখনৰ ওপৰত ফিলেটটো নাই। গাড়ীখনৰ ফিলেট নাইকিয়া হৈ গ'ল। কালিলৈকে আছিলে আজিলৈকে নাই। কি কথা কওঁ? সঁচাই কৈছো যিটো ফিলেট ৰাকেশে কিনিছিলে সেই ফিলেটটো আজি নাই। ৰাকেশে ফ্লেট কিনি পেলালে? কিনিলেও বেচিলেও 50 টকা লাভো হ'ল। আজি ফিলেটটো নাই। সঁচাই কৈছো ৰাকেশ যাই মই এক্সট্ৰাকে পিছে তই সংসাৰ কৰিবি। হিউৱেন চাঙৰ কাজিন ব্ৰাদাৰ। হুলুং হিউৱেন চাঙৰ কাজিন ব্ৰাদাৰ। কেকে কৈছি। কেকেলা কথা বিশ্বাস কৰিবলৈ আহিছে। কিয় বিশ্বাস কৰিব নালাগে মোৰ কথা? কাজিন ব্ৰাদাৰ যদি হয় নামটো দেখোন মিল থাকিব লাগিব। হুলুং আৰু হিউৱেন মিল আছে জানো? চলমান আৰু আৰবাজ খান মিল আছে। চলমান ইফালে আৰবান হ'ব লাগিছিল, নহ'লে আৰবাদ ইফালে চলবাজ খান হ'ব লাগিছিল। মিল নাই। কিন্তু ভাই ককাইটো হুলুং আৰু হিউৱেন চাঙৰ মাজত কিয় মিল থাকিব নোৱাৰিব? নাকলে উঠা মাছ। হ'ব। আচ্ছা চাইনাই পৃথিৱীত কৰোণা বিলাই দিছিল। পুৰা ভাৰততো বিলাই দিছিল। এই চাইনাৰ মানুহটো ইয়াত কিয় আহিব দিব লাগে আৰু আমাৰ থানাত কিয় মাতিব লাগে? নাকলে উঠা সেইখন নাকলে উঠা। কিজানি চাইনাৰ পৰা আহিছে ভুলটোৰ কাৰণে ক্ষমা খুজিবলৈ। হ'বও পাৰে। এতিয়া ছাৰক আগতে সুধি লওঁ যে অহাটো খাটাং নে আন খাটাং। তোৰখনো উঠা। তেতিয়াহ'লে আমি ভালকে ৱেলকাম কৰিব লাগিব। কি হ'ল আকৌ? আকনিখন উঠাওক। আহক কওক। ছাৰ আহিব বোলে। কোন? হুলুং। হুম। ভালকে ৱেলকাম কৰিম কিন্তু।
ৱেলকাম কৰিবই লাগিব আমাৰ জাতীয় সম্পদ ভালকৈতো ৱেলকাম কৰিবই লাগিব ভেৰি গুড ন' টেনশ্যন আই হেভ মানে মই আছো বোলো আপুনি চিন্তা নকৰিব মোৰ ওপৰত এৰি দিয়ক আহিছো ইংলিছ অ বসুদা গামোচা এখন যোগাৰ কৰকে যাওক আৰু নাই আনো দেই যি পাই তাকে আনিব লগতে শৰাই এখন আৰু জাপি এটাও যোগাৰ কৰক ঠিক আছে মই ছাৰক কৈ আহোঁ অ ফাইনেল ফাইনেল মানে মই এতিয়াহে টেনশ্যন ফ্ৰী হৈছো ছাৰৰ লগত মই পাতিলো তেওঁ খালি আহি পোৱাৰ লগে লগে সৰুকে আদৰণি অনুষ্ঠান এটা ৰাখিবলৈ কৈছে মই গামোচা জাপি আৰু শৰাই যোগাৰ কৰিবলৈ কৈছো হৈ গ'ল আমাৰ ফালৰ পৰা আমি সমবেত সংগীত এটা ধৰি দিম লাগিলে চাইনা মানুহ যেতিয়া চাইনা ভাষাৰে গান এটা বনাওঁ আমি আকৌ চাইনা ভাষাত কেনেকে গান গাব জানিম ওলাব তেওঁলোকো মংগোলীয় আমিও মংগোলীয় মানুহ থাল ঠেঙুলিবিলাক একে আহিছে মই কিন্তু ফুটাব নোৱাৰো এইবিলাক জানেনে ময়ো নাচো কি আহিল তই এটা কাম কৰ এই ভাওটোত ৰহ স্বাগতম জনাম ন উৰিয়া পঞ্চিম নাম উৰিয়া পচং সং উৰিয়া পঞ্চিম সুং দে চাইনাৰ মানুহে চশমা নিপিন্ধে খুদ এই একো নহয় দেই এইটো দে এইটো ৰেডি আকৌ ভালকে ইউএন চাঙৰ কাজিন ব্ৰাদাৰ কোন মুখা কৈছে তোমালোকক মোলৈ আকৌ কিয় দৃষ্টি নিক্ষেপ কৰিছ আপুনিহে কৈছিল ইউএন চাঙৰ কাজিন ব্ৰাদাৰ বুলি